নমস্কাৰ মোৰ অতি মৰমৰ অতি শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকল আজি মই এটা বিশেষ কাৰণত এই ভিডিঅটো বনাবলৈ গৈছো আৰু কিয় মই এই ভিডিঅটো বনাবলৈ গৈছো যে আপোনালোকে সম্পূৰ্ণকৈ চাব তেতিয়া আপোনালোকে অনুভৱ কৰিব পাৰিব কিছুমান ভাল লগা মুহূৰ্ত কিছুমান ভাল লগা অনুভূতি আপোনালোকৰ লগত যদি শেয়াৰ নকৰো আপোনালোকে কেনেকৈ জানিব গতিকে মই এই ভিডিঅটো বনাবলৈ গৈছো কালি আছিল 20 জুন এই 20 জুন দিনটো অসমৰ বাবে অতি গুৰুত্বপূৰ্ণ কিয়নো এই দিনটোতেই আমাৰ অতি শ্ৰদ্ধাৰ শিল্পী বিপ্লৱী শিল্পী হৈনিক শিল্পী যে নকওঁ কলাগুৰু বিষ্ণু ৰাভাৰ মৃত্যু তিথি আৰু এই তিথিটোক আমি সমগ্ৰ অসমতে বিষ্ণু ৰাভা দিৱস হিচাপে পালন কৰোঁ অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে এই দিৱস কালি উদযাপন কৰিছে ইয়াৰ ব্যতিক্ৰমী আমাৰ মাকুম অঞ্চলতো নহয় মাকুম অঞ্চলৰে বৰগাঁৱত কালি বৰ্ণাঢ্য কাৰ্যসূচীৰে বিষ্ণু ৰাভা দিৱস আয়োজিত কৰিছিল লুইত গগৈ নীলাক্ষী নেওগ দিগন্ত ভাৰতী ভট্টকান্ত দাস শ্যামন্তিকা শৰ্মাৰ লগতে অসমৰ বহুতো নপুৰণি শিল্পীৰ সমাৱেশ ঘটিছিল আৰু ময়ো নিমন্ত্ৰণ লাভ কৰি তাত উপস্থিত হৈছিলোঁ আৰু তাত গৈ মই এটা বস্তু দেখিলোঁ তেওঁলোকে ইমান ধুনীয়াকৈ আয়োজন কৰিছে সচৰাচৰ আমি যিটো বিষ্ণু ৰাভা দিৱস আয়োজন কৰোঁ বা আয়োজন কৰা দেখিছোঁ তেনেধৰণৰ নহয় কিছু ব্যতিক্ৰমী প্ৰচেষ্টাৰে তেওঁলোকে এই দিৱসটো অনুষ্ঠিত কৰিছিল আৰু তাত তেওঁলোকে প্ৰতিযোগিতা ৰাখিছিল বিষ্ণু ৰাভা সংগীতৰ আৰু এই প্ৰচেষ্টাটো একদম 12 জুন তাৰিখৰ পৰাই আৰম্ভ হৈছে 12 জুন তাৰিখে প্ৰথমতে সিলেকশ্যন টেষ্ট পাতিলে তাৰ পিছতে প্ৰতিযোগিতা অনুষ্ঠিত হ'ল 15 তাৰিখে কেইবাটাও পৰ্যায়ৰ অন্তত 10 গৰাকী প্ৰতিযোগীক তেওঁলোকে মূল প্ৰতিযোগিতালৈ নিৰ্বাচিত কৰিলে আৰু এই 10 গৰাকী প্ৰতিযোগীৰ মাজতেই কালি প্ৰতিযোগিতাটো অনুষ্ঠিত হৈছিল হাছৰা আমি দেখো শিল্পী দিৱস বা ৰাভা দিৱস পাতিলে দিনত জ্যোতিংগী ৰাভা সংগীত ইত্যাদি বিভিন্ন প্ৰতিযোগিতাবিলাক হয় আৰু ৰাতিলৈ নিশা ভাগলৈ কোনোবা এজন শিল্পীক নিমন্ত্ৰণ কৰি সাংস্কৃতিক সন্ধ্যাটো উদযাপন কৰা হয় হাছৰা আমি সেইটোৱে দেখো আপোনালোকে দেখো নহয় জানো কিন্তু কালি তাত তেনেকুৱা কোনো বিশিষ্ট শিল্পী হিচাপে নিমন্ত্ৰণ কৰা নাই তেওঁলোকে সন্মান যাচিবৰ বাবে সম্বৰ্ধনা জনাবৰ বাবে তেখেতসকলে শিল্পীসকলক নিমন্ত্ৰণ কৰিছে আৰু নপুৰণি শিল্পীসকলক একগোট কৰি চিনাকি কৰাই দিবৰ বাবে তেখেতসকলৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টাটোক সঁচাকৈ বৰ শলাগিবলগীয়া কালি নিশা ভাগত কোনো বিশিষ্ট শিল্পীৰ গীত পৰিৱেশন কৰা নহল যিসকল উঠি অহা নৱপ্ৰজন্মৰ 10 গৰাকী প্ৰতিযোগী প্ৰত্যেককে দুটাকৈ গীত গাবলৈ সুবিধা প্ৰদান কৰিছে আৰু প্ৰত্যেকেই খুব সুন্দৰভাৱে তেওঁলোকৰ কণ্ঠবোৰ নিগৰাইছে গীতবোৰ পৰিৱেশন কৰিছে তাৰ মাজত যিসকল প্ৰতিযোগীয়ে শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিবলৈ সক্ষম হ'ল তেওঁলোকৰ কথা মই নকওঁই বাকীসকলেও ইমান সুন্দৰকৈ গীত পৰিৱেশন কৰিলে এটা ইমান ধুনীয়া এটা ইমান গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান এটা কালি মই উপভোগ কৰিলোঁ সঁচাকৈ মই বৰ অভিভূত হৈ পৰিলোঁ গতিকে মই এই কথাখিনি আপোনালোকক ব্যক্ত কৰিব বিচাৰিছোঁ পৰৱৰ্তী ভিডিঅ'ত মই কেনেকুৱা ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল হেয়া মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিম আপোনালোকে চাব আৰু মই ভাবো এনেকুৱা ধৰণৰ অনুষ্ঠান অসমৰ প্ৰত্যেক ঠাইতে হোক তেতিয়া সেই অঞ্চলৰ যিসকল শিল্পী আছে কণ্ঠশিল্পী আছে তেওঁলোকে নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ এটা প্লেটফৰ্ম পাব কালি যেনেকৈ বহুত প্ৰতিশ্ৰুতি সম্পন্ন শিল্পী মই দেখা পালো যিসকলে প্ৰতিযোগিতাত পুৰস্কাৰ পাবলৈ সক্ষম নহল যদিও তেওঁলোকৰ কিন্তু এটা প্ৰতিশ্ৰুতি সম্পন্ন এটা কণ্ঠ আৰু তেওঁৰ শিল্পী সুলভ যিটো লক্ষণ সেইটো মই দেখা পালো গতিকে তেওঁলোকেও খুব উৎসাহিত হৈছে যে তেওঁলোকে এনেকুৱা এখন প্লেটফৰ্ম পাইছে কালি সম্পূৰ্ণ এটা সাংস্কৃতিক সন্ধিয়াত যিটো হ'ব লাগে বাদ্যযন্ত্ৰীসকলে সম্পূৰ্ণ তেওঁলোকক সংগত কৰিছে সম্পূৰ্ণ বাদ্যযন্ত্ৰ লৈ তেওঁলোকে গীত পৰিৱেশন কৰিছে আৰু ইমান সুন্দৰকৈ পৰিৱেশন কৰিছে সঁচাকৈ বহুত ভাল লাগিলে আৰু প্ৰত্যেকজন তাত থকা আমাৰ অতিথিসকলেও এইটো স্বীকাৰ কৰিবলৈ বাধ্য হৈছে সঁচাকৈ এনেকুৱা এটা অনুষ্ঠান অসমৰ বিভিন্ন ঠাইত হোৱাটো প্ৰয়োজনীয়তা আছে আজিৰ দিনত বিভিন্ন স্থানত শিল্পীসকলক লৈ ব্যস্ত হৈ পৰে বিহুত দেখিছো আমি এতিয়া নতুন কালচাৰ নতুন এটা সংস্কৃতি আমাৰ বিহুৰ লগত জড়িত হৈছে
সেইটো হৈছে বোকা ডান্স। বিহুৰ শেষ অনুষ্ঠানত এই বোকা ডান্সটো প্ৰায়বিলাক বিহু মঞ্চতে আজিকালি দেখা গৈছে, কিন্তু এইটো অসমীয়া সংস্কৃতিৰ প্ৰতি এটা অশুভ সংকেত। গতিকে কালি যিটো অনুষ্ঠান হ'ল এইটো এটা খুব শুভ সংকেত, খুব ভাল এটা বাৰ্তা অসমৰ সকলো ৰাইজে যাতে জানক সেইবাবে মই ভিডিঅ'টো বনাইছো। আৰু আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক, যাতে প্ৰত্যেকেই এনেকুৱা এটা আদৰ্শৰে আমাৰ শিল্পী দিৱস হওক, বিষ্ণু ৰাভা দিৱস হওক, এইবিলাক আয়োজন কৰে। আজি মই ইমানকে কলো, মোৰ অনুভৱটো আপোনালোকক জনালো। আপোনালোকে কেনেকুৱা অনুভৱ কৰিছে, কথাটো সঁচা নে মিছা, আপোনালোকৰ অনুভূতিবিলাক কমেণ্টত জনাব আৰু ক'ৰ পৰা কৈছে সেয়াও জনাব। ইয়াতে কৈ মোৰ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।